পৰা আহক ৰবা মই জেকেটটো পিন্ধি আহিছো ক'ত যাবা তোৰো অ আন্টি ৰ'ব ইম্পৰ্টেণ্ট কাম এটা আছে চাৰিআলিৰ পৰা আহোঁগৈ অ মা আহি আছো মা দাদা যে সেই ছোৱালীজনীৰ লগত ঘূৰি ফুৰে সি কেতিয়াবা দুখ নাপালেই হ'ল আৰু অঁ কণ কিন্তু ছোৱালীজনী মোৰ খুব ভাল যেনেই লাগে ইমান ধনী ঘৰৰ ছোৱালী অথচ আমাৰ ঘৰৰ নিচিনা ল'ৰাৰ লগত ঘূৰি ফুৰে মা দাদাটো এজন সহজ সৰল ল'ৰা তাৰ পিছলৈ একো বিপদ নহ'লেই হ'ল মইতো তাক ইমান ভাল পাওঁ আৰু সি এই দুয়ো ভাল বন্ধু আছে নেকি এটা দিয়াচোন গাড়ী পইচা নাই বাকি বাকি নহ'ব দেই এই দিম দিয়া হে নাই নহয় 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 গধূলিকে দি আছো নহয় 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 হয় নেকি নহয় নহয় তুই আজি এমাহ ধৰি মৰমীক দেখাই নাই আৰু কোনোবা বাকী ধৰিলে দিম 1 টকাও নিদিওঁ মৰম বাৰু কোনোবা মৰমৰ লগত আছে নেকি ঐ তই পিছে পিছে আহি আছ যে জল্দি আহ আকৌ মা দাদা আহিলনে সি অহাই নাই দেখোন খুৰী ধন ঘৰত আছেনে সি দেখোন তৰুৰ লগত ওলাই গ'ল অহাই নাই হ'ব দিয়ক আজি মৰমীৰ ঘৰত যাম কি লৈ যাম ফোন কৰি তাইক এবাৰ সুধি চাওঁ নেকি নাই তাই বেয়া পাব ললিপপ দুটামানকে লৈ যাম তোৰ এইটো মোক ভাল পায়ে তাইক কৈ দিওঁ নেকি নাই দুদিনমান ৰওঁ তাই নিজে ক'ব অ ধন তুমি চকুটো মুতি দিয়াচোন কিয় মুতি দিয়াচোন দিছো দিয়া লোৱা কি এইটো আই লাভ ইউ কি সঁচা আই লাভ ইউ টু জান হেল্ল' ধন মোক চকৰ পৰা এখন কিতাপ আনি দিবাচোন হ'ব দিয়া ধন কোনে ফোন কৰিছিলনো মা তোৰো ফোন কৰিছিলে তাক বোলে চকৰ পৰা কিবা এখন কিতাপ আনি দিব লাগে ল'ৰাটো ইমান ভাল মোক ইমান হেল্প কৰে মই যি কওঁ তাকে শুনে পঢ়া শুনাটো ভাল অথচ ইমান দুখীয়া ঘৰৰ ল'ৰা আৰু ফোন এটাই কৰি খবৰ লৈ লওঁ হেল্ল' ধন তোৰ খবৰ নুসুধিলোঁ ৰ কি খবৰ তোৰ ভালে দিয়া তোমাৰ মোৰো ভালেই দিয়া তোমাৰ দৰে ল'ৰা এজন লগত থাকিলে ভাল নহ'ব পাৰেনে আৰু হ'ব তেল দিব নালাগে আৰু হ'ব মা তাই আকৌ খবৰ ল'ব ফোন কৰিলে কি যে ছোৱালী নহয় ধন তাই ধনী ঘৰৰ ছোৱালী মই তাইৰ লগত বেছি ঘূৰা ফুৰা নকৰাটোৱে পচন্দ কৰোঁ আমি হ'লো দুখীয়া ঘৰৰ মানুহ মা কি কৈছা তুমি তোৰো তেনেকুৱা ছোৱালী নহয়ে ভাল হ'লেতো ভালেই চাবি পিছত যাতে দুখ পাব লগা নহয়
মা মই আকৌ কি দুখ পাম কমল তই পিছে তই মৰমী লগ পালি নে নাই পাইছোঁ কালিয়ে গৈছিলোঁ তো তই মানে বাইক কিনিব পৰা হৈছ মোক তোৰে মাতিছে আহি আছো ৰবা কেৱল তৰুৱে তৰু আমাৰ একো ভেলুৱে নাই দেৰি হ'ল আৰু অলপ থেংক ইউ সি যদি অলপমান ধনী হ'লে হয় মইতো তাৰ লগতে বিয়া হ'ব পাৰিলোঁ হয় বিহু কেনেকৈ শিকোঁ অঁ ধনকে ফোন কৰোঁ ৰ এটা হেল্ল' অঁ ধন ক'ত আছ তই অঁ জলদি আমাৰ ঘৰলৈ এপাক আছোন অ কিয় কাটিয়ে দিলে দাদা ক'লে যোৱা আহি আছো তৰু কিয় মাতিছা কোৱা আমাৰ কলেজত বিহু প্ৰতিযোগিতা এটা পাতিছে তাতে মোক জইন কৰাইছে মইতো নাচিব নাজানো তুমি শিকাই দিবা নেকি হ'ব দিয়া মই শিকাই দিম এতিয়া মই আহিছো মই দাদা ইমান ক'ত গ'ল নাজানো মই পিছফালে আছিলোঁ মই সুধিছিলোঁ আহি আছোঁ বুলিহে কৰিব অ'কে ভুলাই ভুলাই কিয় চাকে ময়া পেলালি অমুৰে তৰালি মনটি মোৰ কিয় ভাঙিলি অ' তৰালি মনটি মোৰ কিয় ভাঙিলি এই জলকীয়া পুলিকেইটা এই ছাগলীবোৰ মানে কাৰ বা ছাগলী মানে ঐ পঢ়া শুনা শেষ কৰিলি এতিয়াতো কাম এটা কিবা এটা কৰি ল অ মা দুদিনমান পিছত দোকান এখনত যাম ৰবা দোকানত যোৱাৰ আগতে মই তোক মনৰ কথাবোৰ কৈ দিওঁ অ তৰু অঁ কোৱা মইতো তোমাক ভাল পাওঁ তুমি যদি মোক সঁচাই ভাল পোৱা তুমি ঘৰত জলদি কথাটো কৈ দিয়া অঁ তুমিয়ে ক'বা কণ তহঁতৰ দাদাইটো ভাল ৰিজাল্ট কৰিলে এতিয়া চাকৰি এটা পালে তহঁতৰ সমস্যাবোৰ নোহোৱা হ'ল হয় আজি মই চাকৰি ক'ত পাব মই দাদাৰ লগত কিবা এটা কৰিব লাগিব তই পিছে মৰমীক লৈ আহ আকৌ তৰু আছে নেকি আছে দাদা তুমি বহাচোন তোমাৰ নামটো কি আছিলে
তুমি ইমান দিনৰ মূৰত যে বহা। তৰু মই তোমাক আজি এটা কথা ক'বলৈ আহিছোঁ। মোৰো কেইটামান কথা ক'ব লগা আছিলে তোমাক। মই তোমাক ভাল পাওঁ তৰু, বহুত দিনৰ পৰা মই তোমাক ভাল পাই আছোঁ। কোৱা তুমি মোক ভাল পাবানে? মোৰ বিয়া হৈ গ'ল, তুমি মোক বেয়া নাপাবা। আচলতে কামবোৰ বহুত জল্দি হৈ গ'ল, কাকো খবৰ দিবলৈ টাইম নাপালোঁ, আৰু তেওঁ মোক মন্দিৰতে নিজৰ কৰি দিলে। থাকিলেও তুমি পৃথক নকৰিবা জীৱনৰ পৰা জানো সি মোক বহুত বেয়া পাইছে, তুমি চিৰনো আৰু এইটোও জানো যে সি মোক বহুত ভাল পায়, কিন্তু সি যে দুখীয়া, মই কেনেকৈ ভাল পাওঁ তাক। মৌ এয়া চোৱা তোমালৈ গামখাৰু আনিছোঁ। ধনে আজিকালি মনটো কিয় মাৰি থাকে? নাজানো মা, কথাটো মই অলপ মন কৰি আছোঁ। মই তাক কিয় ভাল পাই আছো? সিটো মোক ভালে নাপায়, আৰু তাৰতো মোৰ প্ৰতি একো ফিলিংছে নাই। মই কথাটো কৈ দিওঁ নে নকওঁ? সিটো তৰুকহে ভাল পায়। দাদা তুমি তৰু আছে নেকি? তৰু আছে ৰ'বা, মই মাতি দিছোঁ। তৰু তোমাৰ ফ্ৰেণ্ড আহিছে। তুমি বহাচোন। তৰু তুমি কোৱা। তোমাক ইমান বিচাৰিছোঁ, দেউতাৰে ক'লে তুমি ইয়াতে থকা বুলি। মই যে তোমাক কৈছিলোঁ ভাল পাওঁ বুলি, কি কৰিলা? তুমি কি কৈ আছা এইবোৰ? তুমিওতো মোক ভাল পাইছিলা, কিন্তু এতিয়া এইবোৰ কি অভিনয় কৰি আছা? মইতো ভাল পাইছিলোঁ, কিন্তু তই মোক খুৱাব পিন্ধাব পাৰিবি? কি আছে তোৰ? তই মোক প্ৰয়োজনত পূৰণ কৰিব পাৰিবি? ভাল পোৱা পেট নভৰে নহয়। তাৰমানে এয়া তোমাৰ মোৰ লগত সম্পৰ্ক আছে না? তুমি বিয়া পাতিলা, মোক খবৰ নিদিলা। খবৰ দিবা ক'ত? তোমাৰতো সময়ে নাই, তাতে আকৌ হাজবেণ্ডৰ তাড়াতাড়ি, আৰু এফালে মই দুখীয়া। কিন্তু এটা কথা, দুখীয়া হ'লেও কামত ঠিকে নকৰিছিলা। তোমাৰ নিচিনা ছোৱালী লগত থকাও পা। তুমি নুবুজিলা আনৰে হৈ গলা, মোকেনো পাহৰি তুমি সুখী লাগে তোমাৰে মোকেনো পাহৰি তুমি সুখী হোৱা, নালাগে তোমাৰে ঐ তই ক'ত গৈছিলি ইমান টাইম? কি হৈছে তোৰ? মা, মই বহুত ডাঙৰ ভুল কৰি পেলালো। কি ভুল কৰিলি তই? মা, তাই কিয় মোৰ লগত এনেকুৱা কৰিলে? মই জানিছিলোৱে, সেইকাৰণে কৈছো ধনী ঘৰৰ ছোৱালীৰ লগত এইবোৰ কৰিব নালাগে। মা, মই ভবাই নাছিলোঁ তৰুৱে যে মোৰ লগত এনেকুৱাখন কৰিব। চাহ ধন, কাঁইটেৰে ভৰা গোলাপ ফুলপাহ চিঙাতকৈ ঘৰৰ পিছফালৰ জবা ফুলকে আঁকোৱালি ল। মা, তুমি? মই মোৰ কথাই কৈছো।
তই তোক যিমান ভাল পাৱ মই তোক সিমানেই ভাল পায় মাথো কি মা তাই তোক ক'ব পৰা নাই খুৰী আহা এয়া তাই আহিছে মোক তুমি অকণমান বহা মৌ তুমি মোক ভাল পোৱা অঁ পাওঁ কিয় তুমি মোক ভাল পোৱা তুমি যে মোক ভাল নোপোৱা ধন ঐ ধন তোৰ কাৰণে মই এজনী বহুত ধুনীয়া ছোৱালী চাইছোঁ হ'ব নালাগে এই মোৰ কাৰণে ভাল আছে হাই গাইজ আপোনালোকে ভিডিঅ'টো চালে কেনে পালে আমাক কমেণ্ট বক্সত জনাব তো ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো দবাই দিব তো আমাৰ আৰু এটা নিউ ভিডিঅ' আহি আছে ডিম্পি মানে বীৰাংগনা টাইপৰ ডিম্পি কৈ দিয়া হয় জানুৱাৰী ফাৰ্ষ্ট উইকত এটা নিউ ভিডিঅ' আহি আছে আপোনালোকে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ আপোনাক খুবেই ভাল পাব চাই ভিডিঅ'টো ভিডিঅ'টোত মানে আপোনালোকে মানে ছোৱালী এজনী কেনেকৈ মানে সাহসী হোৱাটো প্ৰয়োজন বা কি সেইটো আপোনালোকে চবখিনি দেখিবলৈ পাব তো তাৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব থেংক ইউ বাই বাই বাই